তিনিবৰণীয়া জাতীয় পতাকা নীল আকাশত নাচে, ওপৰে গেৰুৱা মাজত গোলা তলত শ্যামল আছে। শুকুলাৰ মাজত অশোক চক্ৰৰ চিত্ৰ জিলিকি ৰয়, আমাৰ জাতীয় পতাকাখনি কদাপি নহয় ক্ষয়। নমস্কাৰ বন্ধুসকল, আমাৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি আমাৰ জাতীয় পতাকাখনৰ বিষয়ে কিছু কথা আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টোত পতাকাখনৰ জোখৰ বিষয়, ৰঙৰ বিষয়, ৰংবিলাকৰ অৰ্থৰ বিষয় আৰু পতাকাখনৰ ইতিহাসৰ কথা 2-3 মিনিটৰ ভিতৰতে ক'বলৈ চেষ্টা কৰিম। তে অলপো দেৰি নকৰাকৈ আমি ভিডিঅ'টো চাওঁ। আমাৰ জাতীয় পতাকাখন এইখন হৈছে এখন আয়তাকাৰ পতাকা। ইয়াৰ জোখটো হ'ল 2:3 অনুপাত। মানে যদি আপুনি পতাকা এখনৰ দীঘলটো 3 হাত ৰাখে, তেতিয়া বহলটো 2 হাত ৰাখিব লাগিব। পতাকাখন সৰুৱেই হওক বা ডাঙৰেই হওক, এই 2:3 অনুপাতটো মানি চলিব লাগিব। ইয়াত আপুনি চাব পাৰে পতাকা এখনৰ মেক্সিমাম জোখ 6300 × 4200 মিলিমিটাৰ আৰু অশোক চক্ৰটোৰ মেক্সিমাম জোখ 1295 মিলিমিটাৰ। তেনেদৰে পতাকা এখনৰ মিনিমাম জোখ 150 × 100 মিলিমিটাৰ আৰু অশোক চক্ৰটোৰ মিনিমাম জোখ 25 মিলিমিটাৰ। অৰ্থাৎ আপুনি পতাকা এখন যিমান ইচ্ছা সিমান ডাঙৰো বনাব নোৱাৰে আৰু যিমান ইচ্ছা সিমান সৰুও বনাব নোৱাৰে। তে বন্ধুসকল, এইবাৰ আমি আলোচনা কৰোঁ আহক পতাকাখনৰ ৰঙৰ বিষয়ে। আমাৰ জাতীয় পতাকাখনত 3টা ৰং আছে: গেৰুৱা, বগা আৰু সেউজীয়া। আৰু বগাৰ মাজত ডাঠ নীলা ৰঙৰ 24ডাল দণ্ডৰে অংকিত এটা অশোক চক্ৰ আছে। প্ৰত্যেকটা ৰঙৰে একোটা মহত্বপূৰ্ণ অৰ্থ আছে। গেৰুৱা ৰঙে ত্যাগ আৰু দেশপ্ৰেমক বুজায়। বগা ৰং সত্য আৰু শান্তিৰ প্ৰতীক। সেউজীয়া ৰং বিশ্বাস আৰু জীৱন সমৃদ্ধিৰ প্ৰতীক। আৰু অশোক চক্ৰ হ'ল ধৰ্মৰ প্ৰতীক। তে বন্ধুসকল, এইবাৰ আমি আলোচনা কৰোঁ আহক আমাৰ জাতীয় পতাকাখনৰ ইতিহাসৰ বিষয়ে। 1947 চনত 22 জুলাই তাৰিখে অনুষ্ঠিত সংবিধান সভাত আমাৰ জাতীয় পতাকাখন গৃহীত কৰা হৈছিল। তাৰে আগতে 1921 চনত মহাত্মা গান্ধীয়ে কংগ্ৰেছৰ বাবে প্ৰথমবাৰৰ বাবে পতাকা বনোৱাৰ কথা ভাবিছিল, যিখন পতাকা পিংগালা ভেংকায়াই ডিজাইন কৰিছিল। এইখন পতাকাৰ ৰংকেইটা আছিল ৰঙা, বগা আৰু সেউজীয়া, আৰু বগাৰ মাজত যঁতৰৰ ছবি এটা অংকিত কৰা আছিল। পিছলৈ এইখন পতাকাৰ আৰ্হি লৈয়েই বৰ্তমানস্থিত পতাকাখন গৃহীত কৰা হৈছিল। আকৌ আপোনালোকে চাগে জানেই, আমাৰ জাতীয় পতাকাখন খাদী কাপোৰেৰে তৈয়াৰী, যি খাদী কাপোৰ মহাত্মা গান্ধীয়ে জনপ্ৰিয় কৰি তুলিছিল। তে বন্ধুসকল, আজিৰ কাৰণে এইখিনি। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কৰিব, আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিব আৰু আপোনাৰ মতামত কমেণ্ট বক্সত নিশ্চয় জনাব। আৰু পুনৰ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। শেষত আপোনালোকক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। জয় হিন্দ।